এভৰিৱান মই ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। মই আজি বেলেগ এটা ৰেচিপি লৈ আনিছোঁ, একেবাৰে সাধাৰণ ৰেচিপি। জাতিলাও বৰ দি টেঙা আঞ্জা বনাইছিলোঁ, কেনেকুৱা হৈছে চাওঁ বলকচোন। এতিয়া মই জাতিলাও বৰ বনাবৰ কাৰণে এয়া জাতিলাও পিচি লৈছোঁ আৰু এয়া বিলাহী লৈছোঁ। তাৰপৰা এয়া হালধি, নিমখ আৰু অকণমান পাঁচফোৰণ লৈছোঁ আৰু এয়া বেচন লৈছোঁ। এতিয়া মই আপোনালোকক বেচনখিনিয়ে কেনেকৈ এইখিনি কৰিম দেখুৱাম। এতিয়া মই এই পাঁচফোৰণখিনি ইয়াতে মিলাই দিছোঁ। তাৰপৰা এয়া হালধি দিছোঁ, এয়া নিমখ দিছোঁ আৰু এতিয়া এইখিনি সানি ইয়াতে বেচন দি পেলাই বৰ বনাবলৈ পিচিলোঁ। এয়া এতিয়া মই বেচন দিছোঁ ইয়াত। বেচনখিনি ভালকৈ মিলাই ল'ম। আমি টেঙা আঞ্জা বনোৱাটোকো পকৰি বুলি নকওঁ দেই, বৰ বুলিহে কওঁ। এয়া চব বৰ বনাবলৈ ইমানটো জোখতেই ধোৱা ল'ব। এতিয়া এইখিনি মঠা হৈ গ'ল, এতিয়া এইখিনি বৰ বনাম। এতিয়া মই ইয়াত তেল দিছোঁ। এয়া বৰকেইটা দিয়া চব এয়া ভালকৈ ভাজ খাই আহিছে, মই এতিয়া লুটিয়াই দিছোঁ। এয়া চব সৰু ভাজি লৈছোঁ। এতিয়া ছেকেণ্ড বেচটো দি দিছোঁ। তেনেকৈ আটাইকেইটা বৰ মই বনাই দিছোঁ। এয়া জাতিলাও বৰ হৈ গ'ল। এতিয়া মই বিলাহী দি পেলাই জোল বনাই দেখুৱাম। এতিয়া মই ইয়াতে মিঠি গুটি দিছোঁ, টেঙা আঞ্জাত মিঠি গুটি দিলে ভাল লাগে, সেইকাৰণে মিঠি গুটি দি দিছোঁ। ইয়াত বিলাহীখিনি দি দিছোঁ। এতিয়া ইয়াতে হালধি দিছোঁ আৰু ইয়াত নিমখ দিছোঁ। নিমখ আগতে দিছিলোঁ, এতিয়া নিমখ অকণমান দিছোঁ। এতিয়া মই বিলাহীখিনি উতলিবলৈ দিছোঁ। বিলাহী অকণমান উতলাৰ পিছতে মই অলপ পানী দিম। আমাৰ টেঙা মানে অকণমান কষ্ট হৈছে দেই, হাতত চুটি জানি কৰি গৈছে।
এতিয়া কম বিলাহী পানীখিনি শুকাই গ'ল, তেলো ওলাইছে। এতিয়া মই ইয়াত পানী দিম। আগৰ ইয়াত পানী অকণমান উঠিলে মই এইখিনি পানী দি দিছোঁ। পানী অকণমান দি দিম। তেলখিনি উতলিবলৈ দিম, দি ইয়াতে বৰ দি দিম। এতিয়া মই ইয়াতে এইখিনি হৈ গ'ল, এতিয়া ইয়াতে মই বৰ দি দিছোঁ। আমাৰ কেমেৰামেনে মানে ইয়াত জোলৰ বৰ নাখায়, সেইকাৰণে বেলেগে বৰ দুটা থৈ দিছোঁ। এতিয়া এই বৰ দিয়াৰ পিছত অকণমান উতলাই লৈছোঁ, 5 মিনিটমান উতলাই ল'ম। তেতিয়া অকণমান গ্ৰেভিটো আহিব যে ভাল লাগিব। আৰু আমাৰ ধনিয়া নাই, আপোনালোকে ধনিয়া দিবচোন। ধনিয়া দিলে বেছি ভাল লাগে, ধনিয়া নাই। কালাৰটো এই আমাৰ টেঙা আঞ্জা হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিছোঁ। এইখিনি মই এতিয়া ছাৰ্ভ কৰি লৈছোঁ। এয়া চাওক জাতিলাও বৰৰ টেঙা আঞ্জা হৈ গ'ল। খালি এয়া লাগিছে মানে ধনিয়া নাছিলে যে, আপোনালোকে ধনিয়া দিবচোন, ভাল লাগিব বেছি।